আমি অসমীয়া বিহুতে বলিয়া বিহুতি মৰতা ময়েনোৱা বিহুতি এৰিব লাগি নেপাকে অসমৰ মা শ্ৰীমদ ভাগৱত শাস্ত্ৰত শ্ৰীমন্ত শংকৰ গুৰুজনাই কৈছে একবৃক্ষ 10 পুত্ৰ সম এজোপা গছ 10জন পুত্ৰৰ সমান। আকৌ মহামানৱ মহাত্মা গান্ধীয়ে কৈছে এজোপা গছ কটাৰ আগত 5জোপা গছ ৰুবা, কিয়নো গছ থাকিলেহে প্ৰাণী জীয়াই থাকিব। সেয়েহে বিশিষ্ট কবি গল্পকাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কথাৰে গছ ভাল পোৱা ককাৰ খং এই কবিতাটি অনুষ্কৃত দেৱদৃশ্য কণ্ঠ শুনিছোঁ নাহক। নমস্কাৰ। গছ ভাল পোৱা ককাৰ খং। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভা খুন্দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নহয় কিয়া হ'ব। বোৱাৰীয়ে ঘৰখন দিবহি পুৰাণ, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটি মাতাচোন, এজোলোকা আশীৰ্বাদ দিম আৰু যাওঁ। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একো কিনি খাওঁ। ধন্যবাদ। Africa.